নমস্কাৰ, মই হিমাংশু। আমি অসমীয়া ফেচবুক পেজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি সন্ধিয়া পৰত এজন বয়সস্থ মানুহক আমাৰ গাঁৱতে কদমনি গাঁৱত দেখা পালোঁ। তেখেতে ভালকৈ কথা বতৰা ক'ব নাজানে আৰু তেখেতৰ অলপ শাৰীৰিক অসুস্থতাও আছে বুলিও শুনিছোঁ। তো সেই মৰ্মে এখেতক আজি আমি থ'বলৈ বুলি ওলাই আহিছোঁ। এতিয়া তেখেতৰ ঘৰ কপৌহোৱা বুলি কৈছে। তো সেই কপৌহোৱাত গৈ গাঁওবুঢ়া ককাইদেউক লগ কৰি আমি এই মানুহজনৰ ঘৰত গতাই দিম বুলি ভাবিছোঁ। তো আপোনালোককো এই মেছেজৰ জৰিয়তে এষাৰ কথা কৈছোঁ যে এনেকুৱা ধৰণৰ যদি আপোনালোকে বয়সস্থ ব্যক্তি দেখে বা অচিনাকি ব্যক্তি দেখে, ভাল ধৰণে সোধ পোছ কৰিব। হয়তো কিছুমান শাৰীৰিকভাৱে অসুস্থতাৰ কাৰণেও তেনেকৈ ৰাস্তা পাহৰিব পাৰে, চকুৰ ৰশ্মিৰ কাৰণেও ৰাস্তা পাহৰিব পাৰে। সেনেকুৱা ব্যক্তি দেখিলে আপোনালোকে সহায় কৰিব। যেনেদৰে আমি আজি ওলাই আহিছোঁ। এইফালে বিনোদ দা আছে, এইফালে ৰাতুল দা আছে। আমি তিনিজনেই, আমাৰ গাঁৱৰ তিনিজনে আমি ওলাই আহিছোঁ। তো বাকীখিনি মই আপোনালোকক তাত গৈ পেলাই বাকী ভিডিঅ'খিনি দেখাই থাকিম বাৰু। ঠিক আছে। ফাইনেলি আমি সেই কপৌহোৱা এই বয়সস্থ বৃদ্ধ মানুহজনৰ ঘৰৰ পদূলিত উপস্থিত হৈছোঁহি। এইফালে দেখিব পাইছে তাৰ ঘৰৰ মানুহ, এইফালে মানুহজন দেখিব পাইছে। ভালকৈ খোজো কাঢ়িব নোৱাৰে, লাঠি লৈ পিনে খোজ কাঢ়ে। তো এইফালে দেখিছে এনেকৈ নামি আহিছে। এইফালে আছে তেখেতৰ পৰিয়ালবৰ্গ, এইফালে পৰিয়ালৰ মানুহ আছে এইফালে। তেনেকৈ আগতে বহুতবাৰ তেনেকুৱা হৈছে বুলি কৈছে। সেই মানুহজন তেনেকৈ ওলাই যায় কিন্তু পাছত আহিব নোৱাৰে, ৰাস্তা পাহৰি যায়। তেনেকুৱা ধৰণৰ মানসিক অসুস্থতা আছে বুলি শুনিছোঁ তেখেতৰ। তো সেই তাকে এতিয়া আমি সেই পৰিয়ালবৰ্গক গতাবলৈ আহিছোঁ আৰু পৰিয়ালবৰ্গক গতাই পৰিয়ালবৰ্গও বহুত সুখ পাইছে যে আমি ইমানখিনি তেখেতসকলক কৰাৰ বাবে। আমাকো ধন্যবাদ জনাইছিলে বহুতখিনি। আপোনালোকেও যদি এনেধৰণৰ ব্যক্তি ক'ৰবাত পায় তেন্তে আপোনালোকেও সহায় কৰিব। ঠিক আছে, ধন্যবাদ। জয় অসম।